Hello everyone, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। কিন্তু মোৰ স্বাস্থ্য বৰ ভাল নাছিল, মাজ সময়তে একেবাৰে বেয়া আছিলে। কিন্তু বৰ্তমান অলপ সুস্থ হৈছোঁ, যদিও সম্পূৰ্ণ সুস্থ হ'বৰ বাবে এতিয়াও অলপ সময় লাগিব। আৰু মাজ সময়তে গৈছিলোঁ গাঁৱৰ ঘৰত, যিহেতু মিষ্টাৰৰ ছুটি আছিলে। অলপ কেইটামান কাম লৈ ঘৰত যোৱা হৈছিলে। আৰু ঘৰত অকণমান নেটৱৰ্কৰ অসুবিধা হোৱা হেতুকে মোবাইল চাব পৰা নাছিলোঁ, যাৰ বাবে ভিডিঅ' কৰিব পৰা নাই আৰু আপোনালোককো সহায় সহযোগ কৰিব পৰা নাই, যাৰ বাবে ক্ষমা কৰিব আপোনালোকে। যিহেতু মই পষ্ট কৰি থৈছিলোঁ আৰু গাটো বেয়া আছিলে বাৰু, সেইটো এটা কাৰণ। এতিয়া আকৌ ভিডিঅ' লৈ আহিছোঁ, সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু সকলোৱে সহায় সহযোগ কৰিব, লগতে ময়ো সহায় সহযোগ কৰিম। তিনিচুকীয়া আহি পালোঁ শনিবাৰে, এইটো দেওবাৰৰ ভিডিঅ' হয়। কাম বনবিলাকতো জানেই, যিহেতু এসপ্তাহৰ কাৰণে গৈছিলোঁ। এসপ্তাহৰ কামবিলাক যিহেতু পৰি আছিলে ঘৰৰ, আৰু গোটেই চাফ চিকুণ কৰিব লগা হৈছিলে এফালৰ পৰা। এয়া ৰাতিপুৱা শুই উঠিয়ে কাম বনবিলাক কৰি ল'লোঁ, বিচনা পত্ৰ পৰা মেলা পৰা আদি কৰি। আৰু ৰিয়ান মাইনা যিহেতু ওলাই গৈছিল দেউতাকৰ লগত, মই ভিতৰৰ কামখিনি কৰি ল'লোঁ যিমান যি আছে। যিহেতু একদিন দুদিনৰ কাৰণে হ'লেও ঘৰখন এৰি থৈ যোৱা হয়, তেতিয়া আহি পাই যিমানখিনি কাম ওলায় সেইখিনি এজনী গৃহিণীয়ে গম পাব কিমানখিনি কাম কৰিব লগা থাকে এটা ৰুমৰ ভিতৰত। সেইখিনিকে মই কৰি মেলি আজৰি হৈ ল'লোঁ। আৰু কামখিনি থাকি গ'লে বা অচিজিল হৈ থাকিলেও ভাল নালাগে, যিহেতু পৰিপাটি হৈ থাকিলে মনটো ভাল লাগে। কিন্তু সৰু ল'ৰা থকা ঘৰ ইমানো পৰিপাটি হৈ নাথাকে, আজিকালি চিজিল হৈ নথকা হৈছে। হ'লেও যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ, অকণমান মনটোকে ভাল লাগি থাকে বাৰু। অচিজিল হৈ থাকিলে একদমেই মন ভাল লাগি নাথাকে। বিচনা পত্ৰ পাৰি মেলি ল'লোঁ আৰু এইফালে, আৰু কাপোৰো তিয়াই থোৱা আছিলে এসোপামান, সেইখিনিও ধুই মেলি ল'ব লাগিব। যিহেতু আজি দেওবাৰ, সকলোবিলাক কৰিব লাগিব এফালৰ পৰা। স্বাস্থ্য বেয়া যদিও কৰিব লগা হৈছে, উপায় নাই, কৰিবতো লাগিবই। আৰু এয়াতো ৰিয়ান মাইনা এইটো ফুৰি চাকি আহিলে, আৰু এতিয়া মই গা পা ধুই কাম বন কৰি মেলি আহি এইফালে বনাব লৈছোঁ ৰুটি। যিহেতু সদায় ৰুটি খোৱা হয় ব্ৰেকফাষ্টত, আৰু আজি যিহেতু দেওবাৰ, এইটো আমাৰ ৰিয়ান মাইনাও আহি ল'লে মোক হেল্প কৰিবৰ বাবে। এফালে ৰুটি হৈয়ে গ'ল বনাই কৰি। স্বাস্থ্যটো বেয়া আছিল বুলি এটা পষ্ট কৰিছিলোঁ বাৰু, সকলোৱে সুধিছিলে কি হৈছে কি নাই, ভাল পাইছে নাপাইছা বুলি। মোৰ অকণমান গাইনীৰ প্ৰব্লেম আছিলে, যিহেতু মোৰ চি ছেকশ্যন হৈছিলে, এটা প্ৰব্লেম হৈ আছিলে। অলপমান ভাল পাইছোঁ বাৰু, কিন্তু অলপমান ৰেষ্টৰ প্ৰয়োজন আছিলে বাৰু। কিন্তু হ'লেও ৰেষ্ট লৈ থাকিলেতো সকলো কাম নহয়, কৰিবলগীয়াখিনিতো কৰিবই লাগিব নিজেই। গতিকেলৈ সেয়াই ভাল হৈছে বাৰু, ভাল হ'ব সম্পূৰ্ণ, কিন্তু অলপমান সময় লাগিব সম্পূৰ্ণ ভাল হ'বৰ বাবে। আশা কৰোঁ ভাল হ'ব, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হওঁ। ব্ৰেকফাষ্ট কৰি মেলি আজৰি হ'লোঁ। আজি ব্ৰেকফাষ্ট কৰোঁতে 11:30 বাজিলে, বহুত দেৰি হ'ল। কাম বন কৰি মেলি বনাই সিজাই খোৱা মানে ব্ৰেকফাষ্টতে বহুত দেৰি হ'ল। এতিয়া ভাত খোৱাটো আৰু দেৰি হ'ব। আৰু এইটো আমাৰ ৰিয়ান মাইনা হৈ আছে। চামুচখন নাখাবা, চামুচখন নাখাবা। এইফালে চাওক, এইফালে চাওক, এয়া চাওক এইফালে কি কৰি আছা। তাৰ এটা দাঁত ওলালে, তাৰ মানে মই কোৱা নাই বাৰু ভিডিঅ'ত এতিয়ালৈকে। তাৰ মানে 13 মাহত দাঁতটো ওলাইছে, আৰু এটা দাঁত ওলাইছে। তাকো ভিডিঅ' বনাই আছোঁ, ক'বলৈ পাহৰি যোৱা হৈছে মানে দাঁতটোৰ কথা। তাৰপিছতে সেইটো এতিয়া মানে যি পায় তাকে মুখত দিয়ে, মানে এনেকুৱা টান টান বস্তুবিলাক, চামুচবিলাক সি এতিয়া কামুৰি কামুৰি থাকে। ভয়ো লাগে দাঁতটো ভাগি যায় বুলি। অকণমানকৈ ওলাইছে আৰু দাঁতটো ন, এইটো আকৌ চামুচখন পূৰা কামুৰি আছে। যিহকে পায় তিহকে কামুৰে, মোকো কামুৰে কেতিয়াবা, হয়নে? আকৌ হাঁহিছে আকৌ কলত, কি কলত আকৌ হাঁহিছে। খোজ কঢ়া নাই, ভাবিছোঁ এইটো মাহত চাগে খোজ কাঢ়িবহি। এনেকৈ থিয় হৈছে, আৰু কিহবাত ধৰি ধুনীয়াকৈ থিয় হ'ব পাৰে, কিন্তু এনেকৈ আগলৈ যোৱা নাই, মানে খোজ কঢ়া নাই। আৰু এইবাৰ কাঢ়িব চাগে আৰু এইটো মাহতে। আজি ৰিয়ান মাইনাক অকণমান ৰ'দ ল'ব দিছিলোঁ, দেউতাক যিহেতু ওলাই গৈছিলে বজাৰ কৰিবলৈ। তাৰ ঘৰতে অকণমান খেলিব দিছিলোঁ, খেলা বস্তুবিলাক থৈ। আৰু মই এইফালে কাপোৰ মেলি আছিলোঁ, যিহেতু ৰ'দটো অকণমান চোকা। গাটো তাক আজি ধুৱাই দিব লাগিব অকণমানকৈ। আৰু এইফালে সন্ধিয়াই হৈ গ'ল, ভিডিঅ' কৰা নহ'লেই আৰু পাছত। এইফালে সি টিভি চাই আছে, আৰু ভিডিঅ'টো মই আজি ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটা ভিডিঅ' লৈ আহিম।